মামীহঁত থকা কেইদিন ঘৰত গাহৰি বনোৱা হোৱাই নাছিলে কাৰণ ৰাইজে নাখায় তেওঁলোক যোৱাৰ পিছত ডাইৰেক্ট আজি ঘৰত গাহৰি খানা অৱশ্যে গাহৰিটো আমাৰ বগাই লৈছিলে গাহৰিটো লৈছে হয় কিন্তু বেছিকে খাম বুলি আগৰ পৰাই চিঞৰি আছে তো আজি বনাম নৰসিংহ পাত তিল আৰু গাহৰি তিল গাহৰিও খাইছো আৰু নৰসিংহ দি গাহৰিও এক্সট্ৰাকে খাইছো কিন্তু দুইটা একেলগে দি গাহৰি খোৱা নাছিলো তো কি আৰু ৰিস্ক ললো বনোৱাত লাগি গলো এটাই পিয়াজ কাটি 3বাৰ মান চকু ধুইছে তো ফাৰ্ষ্টতে পিয়াজ আলু বিলাহী জলকীয়া সব কাটি লৈছো এফালে গাহৰিখিনি নেমু দুপিচ দি বইল কৰি লৈছো আচ্ছা এই বছৰ বিলাক গাহৰি বেমাৰ আকৌ ওলালে শুনিছোহে দেই যোৱা বছৰো ওলাইছিলে খালো কিন্তু জীয়াই আছো এতিয়ালৈকে বছৰৰ শেষৰ টাইমখিনিতে এই বেমাৰটো ক'ৰ পৰা ওলাই মই বুজি নাপাওঁ সেই বুলি মই খাইছো বুলি আপোনালোকে খাব নালাগে আকৌ আচ্ছা নৰসিংহ পাত আদা নহৰু জলকীয়া আৰু লগত তিলখিনি একেলগে মিক্সাৰ কৰি লৈছো এতিয়া কেৰাহীত তেল দি পিয়াজখিনি ভাজি গাহৰিখিনি তাৰ ওপৰত দি লৈছো লগত আলু কেইপিচমান নাম মাত্ৰ মছলাৰ লগত কাশ্মীৰী অকমান এড কৰি ল'ব নিমখটো দিবলৈ নাপাহৰিব খালি মাংসখিনি ৰঙা হোৱাৰ লগে লগে তাত বিলাহীখিনি এড কৰিছো আৰু ঢাকনা মাৰি অলপমান টাইম ভাপত সিজিব দিছো আৰু এইফালে মাংস আলু সিজাৰ লগে লগে সেই যে বনাই থৈছিলো পেষ্টখিনি এইখিনি ইয়াতে এড কৰিছো মা কসম বে দেখিয়ে ভাল লাগিছিলে তিল গাহৰিত পিছে জ্বলা অলপমান হলে ভাল লাগে ঘৰত আছিলে পুৰণা বীজ জলকীয়া আচাৰ তাৰে আধা চামুচ দিছো এচামুচ দিয়া হলেতো পকৰ পুৰি গলতেন শেষত মান ধনিয়া এমুঠি ওপৰত মাৰক আৰু গৰমা গৰম গাহৰি মুখৰ আগত লওক এনেই দেখি ভাল লাগিছে নাই খাবলৈও কিন্তু মজা হৈছিলে দেই তাৰ পৰা কি আৰু পকাত গোটেইকেইটা বহিলো থাল ভাত চবেই বাঢ়ি লৈছো অৱশ্যে এইখিনি গাহৰি খোৱা 3-4 দিন মান হ'ল কিন্তু একো পেট চেট বেয়া হোৱা নাই দেই আৰু চিৰিয়াছলি কৈছো খাবলৈও বহুত ধুনীয়া হৈছিলে এতিয়া গাহৰি ক'ত বেন হৈছে মই নাজানো কিন্তু এইবাৰ শিৱসাগৰখন এৰি দিব আৰু বাকী যিয়ে নহওক গাহৰি মেইন দে ৰাইজ